হেল্ল' বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰিছোঁ সকলো ভালে আছে। আজি ছানডে বুলি গুৱাহাটী একাউণ্টত যাব ওলাইছোঁ, পুৰা ফেমিলি লৈ যাব ওলাইছোঁ। গতিকে তাত কি মস্তি কৰোঁ আপোনালোকক শ্বেয়াৰ কৰিম। ক'ত যাবা? একাউণ্টত যাম ন? একাউণ্টত যাম দেই, আৰু পুৰা ফেমিলি লৈ যাম। গতিকে আপোনালোকক দেখুৱাম, তো অলপ গৈ থাকোঁ। চুইমিং কৰিবা? অঁ, ঠিক আছে ঠিক আছে। ক'ত গৈ যাম? হা, ক'ত যাম? অঁ বাবু, আমি যাম এতিয়া। কৈ যা জুলি, কোৱা আমি ক'ত যাম? অ পুতলি, পুতলি কৈ আমি ইকুলেন যাম, কৈ দিয়া। গাইজ আমাৰ পুতলি কিন্তু বেছি কথা নকয় দেই। অ বাবু, ক'ত যাবা? আমি লগে অঁ আমি লগত যাম যাম, ইকুলেন যাম। একলেন যাম। ইকুলেন বুলি চিঞৰ আকৌ। অঁ, একলেন যাম আকৌ ন। গাইজ আমি আহি পেলাই জাগিৰোড পাই গ'লোঁ, আৰু জাগিৰোডত কিবা এটা খাই লওঁ, পোৱালীবিলাকক কিবা এটা খুৱাই দিওঁ। পুতলি কি খাবা এতিয়া? ৰাজস্থান হোটেলতে সোমাই গৈছোঁ, কাৰণ মই যাওঁতে ইয়াতে প্ৰায় বেছিভাগ খাওঁ। পুৰি খাওঁগা পুৰি খাওঁগা কি খাবা? পুৰি খাওঁগা পুৰি আৰু কি খাবা? পুৰি के साथ হা, पुरी के साथ में পুতলি কি খাবা? হা, পুৰি চব পুৰি হয়, पुरी খাব লাগিব পুৰি খাব লাগিব। পোলা পোলা খাইছা? আকৌ উঠাবলৈ মাতিব লাগিব হা, আদি বোলে আকৌ উঠাবলৈ যাব লাগিব তেনেকুৱা নালাগে বা পইটো টেষ্টি হয় অঁ খাই দিয়া খাই দিয়া খাই দিয়া, পটাপট খাই দিয়া, যাব লাগে দেই। অঁ হাত ধুবা, হাত তাতে পানী বটল আছে নহয়, তাতে ধুই লোৱা। শৰীৰত পুৰা চলিছোঁ কিন্তু কিমানখিনি খোৱা হ'ল দেই। চাহ তাহ খালোঁ, এতিয়া আকৌ আগবাঢ়োঁ। আৰু আমাৰ ছোৱালী আৰু এজনী আছে ফেক্টৰীত, ৰখিব লাগিব। কাৰণ আমাৰ ছোৱালী আৰু এজনী হোষ্টেলত লৈ ল'ম, লৈ পেলাই আগবাঢ়িম। তো আগলৈ যাওঁ। ভৰাম বুলি কৈছিলা, এই তাত ভৰাই দিম। গাইজ এজনী হেপী, ইয়াতে বহুত উৎপাত কৰে এজনী। চুলি বেয়া বাবু বাবু, এই লাকিবা আছে, লাকিবা। এইয়া আমাৰ নতুন আলহী লগা। অঁ তইনো মোৰডাল মোৰ নিচিনা টিকনিডাল বান্ধি লৈ বেনু এডাল কাটি মোৰ চুলিখিনি হেৰি হৈ যায় যে। सेम सेम পাৰিছনে লাগি পৰিব? কোনটো দালি লাগি আছে? দালি চালি আমাৰ বস্তিটো উঠাইছো আজি এইফালে আজি আমি ইমান গাল মানুহ, পৰিয়ালৰ মানুহ মোৰ গাড়ীয়ে গম পাই গৈছে লুটটো যে। মানুহ হেভি আৰু গাড়ীও মানে গাড়ীয়ে গম পাইছে যে গৈ আছে আজি। ফেমিলি ফুৰিব গ'লে সদায় এনেকেই যাব লাগে, ভাল লাগে। মানে পুৰা লোড হৈ পেলাই। এনেকে গৈছো চেনেল এটাই খুলি লওঁ নেকি, খালি আমাৰ অমনে নাই এতিয়া। হয় দে, এই তুমি এতিয়া ফুৰা টাইমত অমনৰ নাম ল'লা।
সঁচাই দেই গাড়ীখনে গম পাই আছে কিন্তু অভাৰলোড হৈ গৈছে গাইজ এই কিন্তু বমি কৰি কৰি অৱস্থা বেয়া কৰি এতিয়া চব কাপোৰ চাপোৰ খুলি এনেকৈ গাড়ী বাহিৰত ৰখি আছে বহুত জ্বলাইছে আজি আধা বাটত গাড়ী ৰখাই ফটোশ্বুট এই আমাৰ পুতুলি এই আমাৰ ফটোগ্ৰাফাৰ গাড়ীত হ'ল 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 অঁ লাকি নাতাশা পুতুলি আৰু এইটো কোন বাবু হৈ গ'ল হৈ গ'ল আৰু যাব লাগে এতিয়া ব'লা ব'লা অঁ আমি এনেই গৈ আছোঁ দেৰি হৈ যাব ব'লা ফাইনেলি একলেণ্ড পাই গ'লো ন বাবুৱে মানে মাথা বেয়া কৰি দিছে বমি কৰি কৰি বাবুৱে বমি কৰি কৰি অৱস্থাটো বেয়া কৰি দিয়ে এতিয়া বেগটো লৈ ৰখি আছে আৰু হেপী কিবা ক'বা মাথা বেয়া হৈ গ'ল ন ৰখি ৰখি ফাইনেলি আহি পেলাই একলেণ্ড সোমাই গ'লো ভিৰ বহুত মানুহ আজি বহুত মানুহ আছে কাৰণ দেওবাৰ মানুহ যথেষ্ট মানুহ হয় এতিয়া আমি লৈ যাম খুব ধুনীয়া ভিউ পানী পৰি আছে এইফালেও ধুনীয়াকৈ পানী পৰি আছে আৰু সৰু ব্ৰিজ এখন খুব ধুনীয়া ভিউ আৰু দেওবাৰ মানুহ বহুত ভিৰ এইফালে আমাৰ বাইদেউজনী পুৰা একদম মেকআপত ব্যস্ত মেকআপ কৰা নাই মেকআপ কৰি থাক মেকআপ জৰুৰী মেকআপটো কৰি লওক কাৰণ ডাঙৰ এডাল্টৰ 900 টকা চানডে টিকেট আৰু চিলড্ৰেন আপোনাৰ 4 ফুট 3 ইঞ্চি ভিতৰত আপোনাৰ 810 গতিকে আহিলে ভাল লাগে বহুত কিবাকিবি বস্তু আছে আজি মানুহ কিন্তু বহুত কম চানডে হ'লেও মানুহ বহুত কম আছে আহিব পাৰিব আৰু বতৰটো ইমান বেয়াও নহয় কিন্তু একেবাৰে প্ৰথম সকলে পুৰা দৌৰি আছে মানে একদম আজাদি পাই গৈছে লাকিয়ত ব'লা
এখন উঠিবি তো পুতলিয়ে হেয়াৰ ষ্টাইলত লাগি গৈছে বেনুগাতি থৈছ ঠাণ্ডা কোনফালে পায় কল্ড ড্ৰিংকছ কোনফালে পাই যাচোন কাৰোবাক সুধিলে হ'লে কাম কৰা মানুহবিলাক আছে আগতে ঠাণ্ডা খাই ল ন বাবু আগতে ঠাণ্ডা খাই ল ক'ৰবাত ঠাণ্ডা বিচাৰোঁ মই আৰু বাবু খোজকাঢ়ি গৈ আছোঁ ঠাণ্ডা কিনিবৰ কাৰণে ন গৰম লাগিছে গতিকে আমি ঠাণ্ডা কিনি আগতে ঠাণ্ডা খাই লওঁ তাৰপিছতে বাকীখিনি ন তোমাক গৰম লাগিছে নাই হে তুমি কি খাবা অঁ এইফালে আহা ইয়াতে আছে নেকি ইয়াতে আছে কল্ড ড্ৰিংকছ স্প্ৰাইট বেলেগ কি ঠাণ্ডা এইটোৱে ন কি খাবা হে ওপৰতটো এই লিচি খাবা Wow. No. ভাল লাগিছে দেখি বিচাৰি আহিব লাগিব হেৰি অঁ গুড বয় ধৰিলে বাবু কেনেকুৱা লাগিছে ভাল লাগিছে নে ভাল লাগিছে গাইজ এইখন ট্ৰেইন এইখনতো উঠিব পাৰিব ভাল লাগে বহুত সময় পূৰা একলংগ চাৰিওফালে ঘূৰে ভাল লাগে ঘূৰিলে
চ' গাইজ পানীখিনি বহুত ধুনীয়া লাগিছে তাৰফালে আৰু এইফালে মোৰ ল'ৰা পূৰা ব্যস্ত ছোৱালী গোটেইখিনি ব্যস্ত পূৰা পানীত মোৰ ল'ৰাৰ কিন্তু এয়া প্ৰথম একলেণ্ডত আৰু পানীত প্ৰথম নামিছে গতিকে সি কিন্তু পূৰা জঁপিয়াই আছে আৰু ডাঙৰ পানীতটো এবাৰ পানীত ভৰি সোমাই নিজেই বমি কৰি দিছে পানীত এইখন মেজিকেল চেয়াৰ এইখনত ভাল লাগে খুব ধুনীয়া লাগে খুব ভাল লাগে আপোনালোকে আহিলে উঠিব পাৰিব এইখনত 2 মিনিটমান এইখন উঠিব পাৰি ভাল লাগে নাই অঁ বহুত ভাল লাগে বহুত ভাল লাগে গাইজ
আমাৰ ছোৱালীকেইজনী কিন্তু পানীখিনি একদম পানী পানী কৰি পেলাইছে। চাওক কি হিচাপে পানীখিনি গৈছে, ছোৱালীৰ লগত ছোৱালীৰ মাক তেনেকুৱা। গাইজ ফাইনেলি আমি একলেণ্ডৰ পৰা এনজয় বহুত কৰিলোঁ আৰু সময় 3:30 4টা বাজিব হ'ল। গতিকে এতিয়া লাহে লাহে ওলাব লৈছোঁ। গতিকে এতিয়া আৰু আমি বাহিৰত গৈ কিবা খাম, ওলাই যাম। ফাইনেলি এক্সিট। মেডাম দুইজনী লাহে লাহে ওলাই আহিছে। এতিয়া আৰু এতিয়া পেট পূজা কৰিব লাগিবনে? বাদ দে, বহুত সাঁতুৰিছোঁ। পানী খালি নে নাই? পানীখিনি খাই ভোক লাগিছে। অ' কিবা কিবি লাগি আছে। অ' পুতলি ক'ত ভাত খাব লাগিব নেকি? নালাগে দে, ৰাতি ঘৰত গৈ খাই দিম ন, পইচাও বাচি গ'ল। অঁ ওলাই পেলাই কবি এতিয়া কিবা খাম। বহুত মানুহ আহিছে ন, গাড়ী বহুত গাড়ী দেই। এইবিলাক চব আমাৰ পিছত আহিছে, বহুত পিছত। কমপ্লেইনটো দিয়া হ'ল নেকি? হে কি কয় ল'ৰা ছোৱালী চুৰ হয় নহয় ক? তাই কোনো ক্ষতি হেৰি নাই। মইতো ধৰি আছোঁ গোটেই, মই আৰু বুলিয়ে ৰাখোঁ কি এফালে সোমাই গ'ল গাড়ীৰ ভিতৰত। এনেই ওলাই আহিব। চ' গাইজ আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে আহক সম্পূৰ্ণ ভিডিঅ'টো চাব, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ আজিৰ কাৰণে বাই বাই, সকলোকে ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ।